মই নিজৰ চিনাকি দিবৰ কাৰণে অনুৰোধ জনাম আৰু তেখেতক এখন জাতীয় গামোচাৰে আদৰণি জনাব। আৰু ইয়াৰ মাজতে আমাৰ মাজত উপস্থিত হৈছে সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অনিল সূত্ৰধৰ, তেখেতক মই নিজৰ চিনাকি দিবৰ কাৰণে অনুৰোধ জনাম আৰু তেখেতক এখন আমাৰ জাতীয় গামোচাৰে আদৰণি জনাৰ কাৰণে অনুৰোধ কৰিছোঁ। চিৰাং জিলা সমিতিৰ ৰুণিঘাটা আঞ্চলিকৰ সহযোগত ৭৪তম অধিৱেশন অনুষ্ঠিত কৰিছে আৰু এই অধিৱেশনত ইতিমধ্যে প্ৰতিনিধি সভা হৈ গ'ল। আৰু প্ৰতিনিধি সভাত আমি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি মানে ফালৰ পৰা আমি উপযোগী হিচাপত আমি উপস্থিত থাকোঁ। আমি সভাপতি সম্পাদক আদি কৰি বিষয়ববীয়াসকল আৰু এইবাৰ আমাৰ মুকলি সভা আছে। মুকলি সভাত বিভিন্ন জনগোষ্ঠীৰ আমাৰ সভাপতি সম্পাদক বা বিভিন্ন বিষয়ববীয়াসকলক আমি আমন্ত্ৰণ কৰা হৈছে আৰু তেওঁলোকৰ জৰিয়তে আমি মুকলি সভাখন আৰম্ভ কৰিম। আৰু আজিৰ অধিৱেশনৰ মুকলি সভাৰ পৰাই আমি এটাই আমাৰ দাবী চতুৰ্থ ছাত্ৰ সন্থাৰ যে এই চিৰাং জিলাৰ বিশেষ অঞ্চলসমূহ আমাৰ চতুৰ্থ জনগোষ্ঠীৰ জনসংখ্যা মানে বিশেষ জনসংখ্যা থকা আমাৰ চতুৰ্থ জনগোষ্ঠীৰ গাঁওসমূহ আমাৰ চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। এই অঞ্চলসমূহত আমাৰ জাতিটোক সুৰক্ষা দিয়াৰ কাৰণে বা আমাৰ বিভিন্ন অধিকাৰসমূহ আমাৰ ৰাজনৈতিক অধিকাৰ, শৈক্ষিক, আৰ্থিক আৰু আমাৰ মৌলিক অধিকাৰসমূহ যাতে খৰ্ব নহয়, আমি চৰকাৰক আমি আহ্বান জনাইছোঁ আমাক বিশেষ ব্যৱস্থা ল'বৰ কাৰণে। আৰু আমাৰ চতুৰ্থ ছাত্ৰ সন্থাৰ এটাই দাবী যে আমি আমাৰ জনগোষ্ঠীটোক সুৰক্ষাৰ কাৰণে আমি স্বায়ত্তশাসিত পৰিষদ আমি দাবী কৰি আহিছোঁ চৰকাৰক আৰু বিশেষকৈ আমাৰ উন্নয়ন পৰিষদৰ আমি দাবী চলাই আছোঁ। আৰু আমাৰ চিৰাং জিলাৰ ছাত্ৰ সন্থাৰ নতুন কমিটিখন ইতিমধ্যে ফৰ্ম হৈছে আৰু সেই কমিটিখনক আমি কেন্দ্ৰীয় সমিতিৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু জাতিটোক আমাৰ এই পিছপৰা জাতিটোক আগুৱাই নিয়াৰ কাৰণে চিৰাং জিলা সমিতি যাতে এক বিশেষ জিলা সমিতি হৈ পৰে আমি আশা কৰিম আৰু আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা যথেষ্ট আমি সহযোগিতা আগবঢ়াম। ধন্যবাদ। অনাগত দিনত আপোনালোকে কিবা ধৰ্ণা কাৰ্যসূচী ল'ব আমি বৰ্তমানলৈকে আমি কোনো ধৰ্ণা কাৰ্যসূচী বা বিশেষ কাৰ্যসূচী আমি লোৱা নাই। আমি পৰৱৰ্তী সময়ছোৱাত আমি আলোচনাৰ মাধ্যমত আমাৰ জিলা সমিতিসমূহ অধিৱেশন চলি আছে। এই জিলা সমিতিসমূহ অধিৱেশনৰ পিছতে আমি বিশেষকৈ আলোচনা কৰিম। লগতে এই সুদূৰ জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়ন সেই ক্ষেত্ৰত
সামাজিক অৰ্থনৈতিক উন্নয়নে হওক এনেকুৱা সুন্দৰ জনগোষ্ঠীটো এতিয়ালৈকে বহু ক্ষেত্ৰত কিন্তু শিক্ষাৰ ক্ষেত্ৰত আনা কৰি আছে। এই সুন্দৰ জনগোষ্ঠীক উঠাই অনাৰ কাৰণে তেওঁলোকক যদি কিবা এটা ডেভেলপমেণ্ট কাউন্সিল এনেকুৱা ধৰণৰ কিবা এটা যদি দিব পাৰে তেতিয়াহ'লে চৰকাৰৰ ফালৰ পৰা আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। এনেকুৱা ধৰণৰ জনগোষ্ঠীয় খিলঞ্জীয়া জনগোষ্ঠীসকলৰ যিটো সুৰক্ষা ভূমিৰ অধিকাৰ এই সকলোবিলাক যাতে থাকে সেইকাৰণে আমি চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আমি বিভিন্ন সময় আৰু চাওক, প্ৰথম কথা হ'ল সদৌ অসম ছাত্ৰ সন্থাই কাক এতিয়াও মনা নাই, এতিয়াও মনা নাই। আৰু অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাই আচলতে কিছুমানে কৈ থাকে আচলতে কা আন্দোলন স্থগিত হৈ গ'ল নেকি, বন্ধ হৈ গ'ল নেকি, তেনেকুৱা ধৰণৰ কোনো কথা নাই। আচলতে এটা কথা মন কৰিবলগীয়া, COVID-19ত যিবিলাক প্ৰট'কল SOP সেইকাৰণেহে কৰোণা আন্দোলনটো কৰোণাৰ কাৰণে আচলতে কা আন্দোলনটো আচলতে বন্ধ হ'বলগীয়া হৈছিল। আচলতে আমি চিৰাং জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে কিছুমান নিৰ্দেশ আমি পাইছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ পৰা, আৰু কিছুদিন পিছতেই যদি SOP তেনেকুৱা ধৰণৰ যদি নাহে তেতিয়াহ'লে কা আন্দোলনটো চিৰাং জিলাতো পুনৰ তীব্ৰতৰ হৈ উঠিব। এইখিনি আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজ তথা চিৰাং জিলাবাসীক আহ্বান জনাইছোঁ, আপোনালোক সকলোৱে সহযোগিতা কৰক। কাক কেতিয়াও মানি লোৱা নহ'ব অবৈধ বিদেশী। আমাৰ সন্মানীয় সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি তোপেন সূত্ৰধৰ য'তে নাথাকক কিয় তেখেতক মই আমাৰ এই মঞ্চত অংশগ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অসমৰ বৃহত্তৰ জনগোষ্ঠীৰ ভিতৰত সূত্ৰধৰ জনগোষ্ঠীয় এটা জনগোষ্ঠী যিহেতু দেখা পাইছে বিভিন্ন ক্ষেত্ৰত পিছপৰা, এই জনগোষ্ঠীটোক চৰকাৰী কিবা এটা দিয়ক আমাৰতো চৰকাৰৰ বিভিন্ন এটা দাবী আছে আৰু তাৰ উপৰিও আমি যদি টেবলেট কাউন্সিল দিয়াত আপোনালোকৰ সুবিধা হয় বা আপোনালোকে পূৰণ কৰি দিব বিচাৰিছে তেতিয়াহ'লে আমাৰ ডেভেলপমেণ্ট কাম এতিয়াও কিন্তু আমাৰ এই বিজেপি চৰকাৰখনে বিভিন্ন ধৰণে ডিপ্ৰাইভ কৰি জনজাতিটোৰ উদ্ধাৰৰ ক্ষেত্ৰত এক অৱহেলা কৰি আছে। গতিকে আমি চৰকাৰক দাবী জনাওঁ যি আমাৰ এই জিলা অধিৱেশনৰ জৰিয়তে বা যি নতুন কমিটি আহিব এই কমিটিখনে এক উজ্জ্বল ভৱিষ্যত কামনা কৰি যাতে এই জাতিটোক উদ্ধাৰৰ ক্ষেত্ৰত বা আমাৰ যি চৰকাৰৰ ওচৰত দাবী আছে এই দাবীসমূহ যাতে পূৰণ কৰাত সফল কৰে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু অসম চৰকাৰক দাবী জনাইছোঁ যাতে বাৰে বাৰে আমাক মিছা কথা কৈ প্ৰলোভন দি আমাক ডিপ্ৰাইভ নকৰিব। যদিহে কৰে তেতিয়াহ'লে আগন্তুক দিনত আমি তাৰ উত্তৰ দিবলৈ সাজু আছোঁ। আপোনালোকে কিবা বনা কাৰ্য বা কিবা আন্দোলন যদিহে আমাৰ দাবীসমূহ চৰকাৰে আখৰে আখৰে ফুলিয়াব আমাৰ যি দাবী আছে সেই দাবীসমূহ যদি আখৰে আখৰে ফুলিয়াবলৈ চেষ্টা নকৰে বা তেতিয়াহ'লে আমি ভৱিষ্যতে জংগী আন্দোলন গঢ়ি তোলাৰ আমাৰ